গাইজ মই এখন লৈ লৈছোঁ আৰু এখন কিয় লৈছোঁ জানেনে? কিবা কাটিবলৈ আহিছোঁ, মই দেখুৱাই আছোঁ দেই কি কাটিব আহিছোঁ। আৰু মানে বহুত বেছি ভাল পাওঁ, আপোনালোকেও ভাল পায়। এয়া ৰঙালাও আগ আৰু ৰঙালাও মানে চাঙৰ তলিত আছোঁ আৰু পাপাই যদি দেখে গালি পাৰিব, সেইকাৰণে মানে কাটি আছোঁ সৰু সৰুকৈ, মানে মই খাবৰ কাৰণে। তাৰপিছত ৰঙালাও মানে লাগিছে কম আৰু কলি চলি পেলাই আছে, এটা কলি পেলাই আছে আৰু লাগিছে ৰঙালাও লাগিছে। ৰঙালাও আগ মানে দুডালমান চাই কাটি আছোঁ, মানে খাব মন গৈছে, কিন্তু ৰঙালাওটো খাব নোৱাৰি, বেমাৰ হৈছে যিহেতু। আৰু ৰঙালাওটো মই এনেও বেছি ভাল নাপাওঁ, নাখাওঁৱে মই। আৰু ৰঙালাও বস্তুটো কিবা প্ৰিয়ই নহয়, আৰু ৰঙালাও আগটো কিন্তু বহুত প্ৰিয়। আৰু কঁঠাল গুটি দি মানে খালে বহুত বেছি ভাল লাগে। কঁঠাল গুটি নাই, কঁঠালো নাই, সেইকাৰণে পূজা মানে এনেকৈ আৰু মায়ে ভাজি দিব। মায়ে নামঘৰত গৈছে আৰু মই এয়া কৰি আছোঁ। ভণ্টিয়ে এইফালে ঘৰৰ কাম কৰি আছে, মই ৰঙালাও আগ বিচাৰি আছোঁ সৰু সৰুকৈ। আৰু যদি পাপাই মানাই কৰে, কাৰণে ৰঙালাও লাগিব ন, ৰঙালাও কাটিলে ধৰ ৰঙালাও নহ'ব তেনে। আৰু ইফালে ইমান বান্দৰৰ কাৰণে মানে একোৱেই নালাগে, যিহেতু বান্দৰ কেৰ্কেটুৱা এনেকৈ মানে বহুত লণ্ড কৰি দিয়ে। এনেকৈ ৰঙালাও বিচাৰি আছোঁ মই। দুডালমান কাটিলোঁ আৰু এই হাতত যে কিবা হৈছে, মানে বহুত অশান্তি আছে বাৰু। ৰঙালাও মই আপোনালোকক দেখুৱাই দিছোঁ, ৰঙালাও মানে এখন চাঙৰ তলত আছোঁ আৰু ৰঙালাও দেখুৱাই আছোঁ। কেইবাটাও লাগি আছিলে, ঘৰৰ মানুহে খাইছে মানে খাবৰ কাৰণে। আৰু এয়া যিহেতু সাৰ নামাৰা, বহুত ফ্ৰেছ মাল হয় আৰু সাৰ চাৰ মানে কোনো ধৰণৰ প্ৰয়োগ কৰা, খালী গোবৰতে হোৱা। কেইবাটাও আছে, 3টামান আছে। ইয়াৰে আগত আহোঁতে 5-6টামান আছিলে, মানে খাইছে, আৰু এতিয়া আছেগৈ 3টা। মই দেখুৱাই আছোঁ বাৰু। এইটো এটা লাগি আছে আৰু এইটো এটা, এইটো দেখিছেনে? পোহৰটো নাহে। এইটো মানে এইটো এনেকৈ ওপৰত উঠি আছেগৈ। আৰু এটা আছে এইটো, আৰু এটা এইটো খোৱা নাই বাৰু, মিঠা কিন্তু ৰঙালাও মিঠা। আহা পাপায়ে দেখিলে গালি পাৰিব, মই লুকাব লাগিব এইকেইডাল। চিনু এইফালে দেখাই দিয়া, মই এয়া ৰঙালাও কাটিম, চা দেখাই দিয়া মোক, দেখা পাইছা? এয়া মই ৰঙালাও কাটিম হা, দুডালমান কাটি লওঁ। মানে ৰঙালাও আগত এটা শুং থাকে, শুংটো লাগি গ'লে মানে মৰাহে লাগি যায়। এয়া কাটি লৈছোঁ, তাৰপিছত আৰু দুডালমান কাটিলে হৈ যাব। তোমাক বেছি নালাগে দিবি, বেছি নিদিবি, ককা গালি পাৰিব। বেছি নলওঁ, নলাবি, এইকেইডাল হৈ যাব। এইকেইডাল দেখাই দিয়া ভালকৈ, মই ৰঙালাওকেইডাল দেখাই দিয়াচোন। এয়া ভালকৈ দেখাই দিয়া মোক, দেখা পাইছোঁ। এইকেইডাল হৈ যাব আৰু এইকেইটাত। আৰু এয়া আৰু আমাৰ পাপাই ৰোৱা, যিহেতু সাৰ চাৰ নাই ইয়াতে, গোবৰত হোৱা। কেইবাটাও লাগি আছিলে আৰু খালে ঘৰতে খোৱাটো হৈ আছে ধুনীয়াকৈ ঘৰৰে। আৰু এইটো জলকীয়া, জলকীয়া ন, এই ভোট জলকীয়া নি? কি জলকীয়াটো ডিজাইনটো বেলেগ যে। সেয়া আৰু বাই, এতিয়া যাওঁ ৰঙালাও খেতিৰ তলৰ পৰা। এইসোপা চাচোন, সোমসোপা কেনেকৈ সোমাই গৈছে হাতত। গুডু বিন্ধি আছে, কিন্তু এতিয়া হাতৰ অৱস্থা নাই। বাই দেই।